হে গাইছ স্বাগতম টু জিটিচাম ব্লগছ। তো আপোনালোকে জানে যে বাজাজ বুলি ক'লে মানে সকলোৰে মন প্ৰাণ হৃদয় চুই যোৱা এটা কোম্পানী যাৰ নাম হৈছে বাজাজ। আৰু বাজাজৰে মানে কেইদিনমান আগতে দুখনকৈ বাইক লঞ্চ হৈছে। এখন হৈছে N160 আৰু লগতে CT 125X। আৰু এইকেইদিন যিহেতু দুৰ্গা পূজা চলি আছে আৰু দুৰ্গা পূজাত মানে বাজাজৰ ফালৰ পৰাই মানে এটা লটাৰী খেল পতা হয়। আৰু লটাৰী খেলখনত মানে বাইক মানে যোনে জয় হয় আৰু লটাৰী খেলখনত তেওঁলোকক মানে বাইক গিফ্ট দিয়া হয় আৰু লগতে মিল্টনৰ কিছুমান সামগ্ৰী দিয়া হয়। তো মোক মানে দাদা এজনে ফোন কৰি মাতিছিলে আৰু সেই দাদাজনৰ মানে ডিলাৰখনত গৈছোঁ আজি আপোনালোকক দেখুৱাবলৈ। তো তাত মানে কেনেকুৱা ধৰণৰ লটাৰী খেল প্ৰতিযোগিতা হয় মানে আৰম্ভ হয় আৰু বাজাজ কিনিলে মানে কি হয় মানে আজি মানে সকলোবিলাক দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে। তো এতিয়া আমি আহি পালোঁ দাদাৰ দোকানলৈকে। তো এইখনে হৈছে দাদাৰ দোকানখন, চাব পাৰে। আৰু ইয়াতে চাওক, ৱাও কি ধুনীয়া ধুনীয়া গাড়ী আছে ইয়াতে। আৰু এয়াই হৈছে ধ্ৰুৱ ঠাকুৰীয়া দা, মানে এইটো শ্ব'ৰুমৰ এমপ্লয় হয়। তো দাদাৰ লগত বাৰু অলপ পিছত কথা পাতি আছোঁ, কিন্তু তাৰ আগতে এইবাৰ যি বাজাজে নতুন বাইক দুখন লঞ্চ কৰিছে 160 আৰু লগতে 125X। তো সেই দুখন প্ৰথমতে মানে আপোনালোকক দেখুৱাই দিওঁ। তো এইখনে হৈছে বাজাজৰ এইবাৰ দুৰ্গা পূজাৰ আগতে লঞ্চ হোৱা N160। আৰু এইবাৰ মানে বাজাজে এই বাইকখনত এটা নতুনকৈ ফিচাৰ্ছ দিছে আৰু এই ফিচাৰ্ছটো হ'ল যে ডুৱেল চেনেল ABS দিয়া হৈছে। তো চাব পাৰে এয়া পাছফালে আছে ডুৱেল চেনেল ABS আৰু আগৰ পিনেও আছে এয়া চাব পাৰে ডুৱেল চেনেল ABS। আৰু এইপিনে দিছে মানে DRL লাইট আৰু লগতে LED লাইট। তো একবাৰ মানে গাড়ীখন অন কৰি দেখুৱাই দিছোঁ। তো এয়া চাব পাৰে, আৰু আগৰ পিনে দিছে এইটো ডিজিটেল মিটাৰ হয়। ইয়াৰ যিটো মানে চাইলেঞ্চাৰৰ আৱাজ তো একদম খুবেই মানে স্মুথ হয়। তো একবাৰ ৰেজডাল দি আছোঁ, চাব পাৰে বহুত বেছি স্মুথ হয়। আৰু এইবাৰ মানে এটা ভাল ফিউচাৰ ইয়াতে দিয়া হৈছে চাৰ্জিং পইণ্ট। তো আজিকালি মানে কিছুমান বাইকত নাথাকে চাৰ্জিং পইণ্টটো, তো এইবাৰ মানে এই পালচাৰ N160খনত মানে দিয়া হৈছে। তো ইয়াতে মানে কিক দিয়া হোৱা নাই। তো কিক নিদিলেও মানে আজিলৈকে বাজাজৰ মানে যিমানকেইখন 160ৰ বাইক পালচাৰ ওলাইছে তো গোটেইকেইখনক মানে এই বাইকখনে মানে টাক্কাৰ দিব পাৰে। আৰু ইয়াৰ পাঁচ ছাইডৰ লুকটো চাব পাৰে আপোনালোকে, ডমিনাৰ 250 যে আছে তো ছেম মানে তেনেকুৱাই মানে লুকটো দিয়া হৈছে। তো এইপিনে আছে ধ্ৰুৱদা। তো ধ্ৰুৱদা মানে বৰ্তমান এই বাইকখনৰ প্ৰাইচ কিমান চলি আছে? 1,50,280। তো কোনোবাই যদি ফাইনেন্স ল'ব বিচাৰে তো কিমানমান ডাউন পে'মেণ্ট দিব লাগিব? 35,000 পৰা ওলাই যাব, মানে 35 দিলে মানে এই বাইকখন পাই যাব। তো আপোনালোকে আহক, মানে 35,000ত মানে এই বাইকখন লৈ যাওক। আৰু এইপিনে এখন লঞ্চ হৈছে CT 125X। আগতে মানে CT 110X আছিলে আৰু CT 100 আছিলে। তো এইবাৰ মানে CT 125X লঞ্চ কৰি দিলে বাজাজে। আৰু এইখনো মানে বহুত বেছি বিজনেছমেনবিলাকৰ কাৰণে বহুত বেছিয়ে ভাল হয়, কাৰণ এইখনৰ মানে বিজনেছ কৰিলে এটা লাভ আছে কি মাইলেজ বহুত বেছিয়ে আছে, 80 to 90+ মাইলেজ আছে এইখনত। আৰু ইয়াৰে মানে ব্ৰেক যিটো আছে মানে একদম মানে নৰ্মেল ব্ৰেকেই হয়, চাব পাৰে পাছৰ পিনেও মানে নৰ্মেল ব্ৰেক। আৰু ইয়াতে মানে কিক চিক মানে সকলোবিলাক আছে। আৰু লগতে এইখনতো মানে এইবাৰ চাৰ্জিং পইণ্ট দিয়া হৈছে। তো চাব পাৰে চাৰ্জিং পইণ্ট আছে, DRL মানে লাইট দিয়া হৈছে আৰু লগতে এটা LED লাইট। তো এয়া চাব পাৰে বহুত বেছি স্মুথ হয় ৰেচপাত। আৰু একবাৰ মানে পাছৰ চাইলেঞ্চাৰৰ আৱাজটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া যিহেতু দুৰ্গা পূজা চলি আছে আৰু দুৰ্গা পূজাত মানে ইয়াতে মানে বাজাজৰ ফালৰ পৰা কিছুমান অফাৰ দিয়া হৈছে। যদি আপুনি বাইক লৈ মানে দাদা কৈ দিব দে বাইক ল'লে কি কি অফাৰ দিয়া হৈছে? হেলমেট এটা ফাৰ্ষ্ট, ছেকেণ্ড টাইম তোমাৰ মিল্টন ফাক জাক বা স্ত্ৰী এটা হয় তোমাৰ লটাৰী খেলখন পতা গৈছে। আৰু মানে এইবাৰ মানে বাজাজৰ মানে এইবাৰ বুলি নহয় প্ৰত্যেকবাৰে মানে লটাৰী খেল এখন পতা হয়। তো দাদাই মানে কৈ দিব কিমানৰ পৰা কিমান তাৰিখক লৈ মানে লটাৰী খেলখন চলি আছে। ছেপ্টেম্বৰৰ 13 তাৰিখৰ পৰা অক্টোবৰৰ 13 তাৰিখলৈ যিমানকেইজন কাষ্টমাৰ হয় সেই কাষ্টমাৰৰ ওপৰত নিৰ্ভৰ কৰি স্কেচ কুপন কৰি লটাৰীখনকে পতা যাব। তাত 10টা ফাৰ্ষ্ট পুৰস্কাৰ আছে, ফাৰ্ষ্ট পুৰস্কাৰ বিকিং চাইকেল দুখন আছে, ছেকেণ্ড পুৰস্কাৰ মোবাইল হেণ্ডছেট এটা আছে, থাৰ্ড পুৰস্কাৰ তোমাৰ হোম থিয়েটাৰ আছে। এনেকুৱা সৰু সৰু প্ৰাইজ 10টা প্ৰাইজ দিয়া হৈছে। তো আপোনালোকেও যদি বাজাজৰ বাইক কিনিম বুলি ভাবি আছে তো শৰাইঘাট বাইক জন দদৰাত আহক। আৰু 13 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰলৈকে এই লটাৰী খেলখন মানে পতা হৈছে। তো ডিছক্ৰিপশ্যনত এড্ৰেছ আৰু ফোন নম্বৰ দিয়া থাকিব, দাদাৰ ফোন নম্বৰ। তো আপোনালোকে দাদাক ফোন কৰি কেনে আহিব। তো আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰিলোঁ। আৰু যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।